কণী আৰু নিমখ মিলি কি হয় চাওক। এই এক্সপেৰিমেণ্টটো কৰিবলৈ আমাক লাগিব দুটা কাঁচৰ গিলাচ। ইয়াৰ পিছত আমাক লাগিব দুটা কেঁচা কণী। ইয়াৰ পিছত আমাক লাগিব অলপ পানী, আমি বটলত পানী লৈ লৈছোঁ, আৰু লাগিব নিমখ। লেটছ ষ্টাৰ্ট দ্য এক্সপেৰিমেণ্ট। এতিয়া আমি প্ৰথমতে গিলাচ দুটাত পানী ভৰাই লওঁ। তো আমি বটলৰ পৰা পানী লৈ গিলাচত ঢালি ল'লোঁ। ইয়াৰ পিছত আমি কৰিম কি, গিলাচ দুটাত এটা গিলাচত এটা এটাকৈ কণী পানীৰ ওপৰত দি চাম কি হয় চাওক। তো আমি এতিয়া এইটো কণী কি কৰিম, এইটো গিলাচত আমি দিম। এইটো গিলাচত দিয়াৰ লগে লগে কি হ'ল, কণীটো তলত যাব। ঠিক তেনেকৈ এইটো গিলাচতে এনেকৈ কণীটো দিলোঁ। এতিয়া আমি দেখিবলৈ পালোঁ যে কণী দুটা গিলাচৰ তলিত জমা হৈছে। তো এতিয়া আমি চাওক, দুয়োটা গিলাচতে কণী দুটা তলিত পানীৰ তলত ডুবি গৈছে আৰু গিলাচৰ তলিত জমা হৈছে। এতিয়া আমি এটা গিলাচ এনেকৈ ৰাখিম, এইটো গিলাচ, আৰু এইটো গিলাচৰ পৰা আমি কণীটো উলিয়াই ইয়াত আমি নিমখ মিহলি কৰিম। তো পানী অলপ কমাই লওঁ। এতিয়া আমি কণীটো ওলাই ল'লোঁ, আকৌ এই গিলাচটোত পানী ভৰাই লওঁ। পানী ভৰাই ল'লোঁ। এতিয়া আমাৰ কাম হ'ব কি, আমি এতিয়া কৰিম নিমখ মিহলি কৰিম। নিমখ মিহলি কৰাৰ পিছত কণীটো দিলে কি ঘটে সেইটোৱে লক্ষণীয় হ'ব। আপোনালোক শেষলৈকে চাই থাকক। এতিয়া আমি নিমখৰ পেকেটটো খুলি ইয়াৰ পৰা অলপ নিমখ আমি গিলাচৰ পানীত ঢালি দিম। আৰু এতিয়া আমি এটা চামুচেৰে নিমখখিনি লগত পানী ভালদৰে মিহলি কৰিম, যাতে তলত নিমখখিনি ৰৈ নাথাকে। তো আমাৰ নিমখখিনি পানীৰ লগত মিহলি হৈ গৈছে। এতিয়া আমি এই কণীটো পানীত দিওঁ, কি হয় চাওক। চ' আমি ইয়াৰ পৰা বুজিব পাৰিলোঁ যে নিমখ মিহলা পানীত কণী এটা ভাহি থাকে।